हेलो गाइस मोर चैनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল আৰু ভিডিওটো শেষলৈ চাব শেষত লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি মই লৈ আহিছো চামা কচু পাতৰ চাটনি ঠাই ভেদে ইয়াৰ নাম বেলেগো হ'ব পাৰে নাজানো হেতু কিন্তু পাতটো দেখিবলৈ এনেকুৱা হয় এই পাতটোৰ পৰানো কেনেকৈ চাটনি বনাও চাওয়া হওক এয়া পাতখিনি মই ধুনিয়াকৈ ধুই লৈছো তাৰ পিছত গৰম তাৱাখনত হেকি লম অলপমান এখন এখনকৈ পাত দি দিছো এনেকৈ ধুনিয়াকৈ হেকি লম পাতখিনি হেকা আমাৰ হৈ গৈছে একদম লেৰেলি যোৱালৈকে আমি হেকিব লাগিব পাতখিনি এতিয়া তাওখনত আমি দুটামান জলকীয়া দুকমান নহৰু আৰু কালজিৰা অলপমান গৰম কৰি লম এয়া আমাৰ চাটনি বনোৱাৰ কাৰণে গুটেখিনি সামগ্ৰী ৰেডি হৈ গৈছে আৰু এনেকৈ মই পটাত পিচিবলৈ পটাখনো ৰেডি কৰি লৈছো আৰু এই চাটনিবিধ মিক্সিত দি সাগে খাব নোৱাৰিব হেতু মই গম নাপাও কিন্তু আমি এনেকৈ পটাত পিচিয়ে খাও আৰু পটাত পিচি খোৱাৰ চাটনিৰ সোৱাদেই বেলেগ হয় এয়া মই এনেকৈ পটাত পিহি লৈছো আৰু পটাৰ তলত থকা কাপোৰখনলৈকে আপোনালোকে মন নকৰিব পটাখন অকমান বেছি লৰি থাকে সেইকাৰণে মই কাপোৰখন ভৰাই লৈছো আৰু অকমান পিছা হৈ যোৱাৰ পিছত মই সোৱাদ অনুযায়ী নিমখ দিম এয়া আমাৰ হৈ গ'ল আৰু এনেকৈ লাষ্টত অকনমান মিঠাতেল সানিছো কেঁচা মিঠাতেল হয় যদিহে মোৰ ভিডিওটো আপোনালোকে শেষলৈ চালে প্লিজ লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰিব তেতিয়া মোৰ আহিবলগীয়া ভিডিওবোৰৰ নটিফিকেশন আপোনালোকে পাই থাকিব